নহয় না তই কাৰ পাপৰ বুজা আনি ঘৰত সোমোৱালি ঐ আজি এটাই মেট্ৰিক ফেল কৰিছে এটাই তিনি মাহে অংগনবাড়ী চাৰ্টিফিকেট নাপালে কাইলৈ পৰহিলে ল'ৰাই বিয়া পাতিব মোৰ ঘৰত ভূমিকম্প কপাতি ঘৰ কঁপিব বুঢ়াৰীয়ে আহি আমাক পিটিব তই ভিতৰত কি কৰি আছ নহয় না তই ওলাই আহ কি হ'ল ইমান চিঞৰিছে যে ওচৰ ছবি আনিলে কি বুলি ক'ব পাপু বুজা বুলি কৈছে যে মই অকলে পাইছিলো নি ল'ৰাটোৱে মেট্ৰিক ফেইলে কৰিছে ডাঙৰ কাম কৰা নাই নহয় মোৰ পইচাই গছত লাগিছে ঐ গাধ ক'লে যাওঁ ক'ত ষ্টাৰ মাৰিবলৈ যাওঁ হা কেইটা ছাবজেক্টত ফেইল কৰিলি এটাই অংগনবাড়ীটো পাছ কৰিব নোৱাৰিলে চাৰ্টিফিকেট নাপালে আজিলৈকে অংগনবাড়ী টকাবোৰ পানীত পেলালি মোৰ তাকে পঢ়ালো মই তহঁতক হা ঘৰৰ পৰা ওলাই যা ক'লা কি বিচাৰি আছ আজি বহুত ডাঙৰ কথা এটা হৈ গ'ল কি ডাঙৰ কথা হ'ল আজি একদম দেউতাই মদ খাই একদম গোটেই হুলস্থুল কৰি আছে মোক কৈ আছে যে বোলে মই মেট্ৰিক ফেইল কৰাৰ কাৰণে বোলে মই দেউতা পইচাখন পানীত পেলালোঁ সেইটো কাৰণে ক'ত পেলালোঁ সেইটো চাই আছোঁ你别笑。গৈ আছো ইমান পইচা দিম ন মই আমেৰিকা গুচি আহিছোঁ ফ্লাইটত এতিয়া গৈ আছোঁ আমেৰিকাত পাছত দিম মই ঘূৰি আহিলোঁ দিম হ'বনে কি তয়ো গৈ আছ ময়ো গৈ আছো ফ্লাইটত আমেৰিকা গৈ আছো আজি তই আহিছ আমেৰিকালৈ ফ্লাইটত হয় নি তই গৈছ নি তই কোনটো ফ্লাইটত গৈছ এইফালে কিনাৰলৈ চা দেখিছো লেণ্ডিং হ'লে লগ কৰিম আৰু দেই দুইটা লেণ্ডিং সময় বেছি সময় নাই আমেৰিকা লণ্ডন হ'বলৈ লেণ্ডিং হৈছে আৰু নামিছো এই 1 মিনিট ৰ মই পালোহি নামিছো 1 মিনিট দেই ক'ত গ'ল এইটো ক'ত গ'ল মই ইয়াতে আছো পইচা দিব লাগে তই ফ্লাইটত আছ তই গা ঠাণ্ডা মাৰিলি